Hukuri tisupi aphan tang thek thek the atum apran karmu tikang aputha Karbi Anglong SP lapen raikom sai khi atum dode sang sepen kirika kuruk penajok hon the mimi kachirap dun bang hini aphan kenep kang nang lasonsi Difu station raikom sai khi atum pensipari reng ponsi Difu police station along bansi case pabon ponlo case number 39 2024 under section 120B 302 IPC under Arms Act case pabon pon News report Public TV Karbi Anglong আমাৰ এই ঘটনাটো সন্দৰ্ভত আমাৰ এটা ডিফুত এটা কেছ ৰেজিষ্টাৰ হৈছিলে ডিফু কেছ নাম্বাৰ 39/2024 আণ্ডাৰ সেকশন 120B 302 IPC ৰেডিউস সেকশন 25(1)A আৰ্মছ এক্ট তো এই সংক্ৰান্তত আমাৰ ইনভেষ্টিগেশ্যন চলি আছিল আৰু ইয়াতে আমাৰ এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমো গঠন কৰা হৈছে এডিচনেল এছপি ক্ৰাইমৰ নেতৃত্বত তো ইয়াৰ পিছতে আমি দুজন ব্যক্তিক ইয়াৰ ঘটনাৰ লগত জড়িত দুজন ব্যক্তিক আমি কৰেক্ট কৰিছো গতিকে আমি তদন্তৰ খাতিৰত তেওঁলোকৰ নাম এতিয়া আপোনালোকক উল্লেখ কৰিব নোৱাৰিম কিন্তু তেখেতসকল সেই তাৰ লগত জড়িত আছে বুলি আমি যথেষ্টখিনি প্ৰমাণ পাইছোঁ গতিকে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু আজি আমাৰ অনাৰেবল কোৰ্টত তেওঁলোকক প্ৰডিউচ কৰা হৈছিল আৰু আমি 4 দিনৰ এতিয়া আমি জিম্মা লাভ কৰিছোঁ আৰু কিছু বৰ্তমান এইখিনি আমাৰ এটা আপডেট আছে তো আৰু এই সংক্ৰান্তত কিছু আপডেট পালে আমি নিশ্চয় আপোনালোকক জনাম আৰু কিছু ইনভলভ আছে নেকি বুলি আপুনি ইনভলভমেণ্ট ডেফিনেটলি থাকিব গতিকে আমাৰ ইনিশিয়েল ষ্টেজত আমি যিখিনি তথ্য আমি পাইছোঁ এভিডেন্স পাইছোঁ তাৰ বেচিছতে তেওঁলোকক এৰেষ্ট কৰা হৈছে এই পৰ্যায়টো কি কাৰণে এইটো হৈছে বুলি তেওঁলোকে পাইছে নাই মোটিভটো আমি সম্পূৰ্ণ আমি গোটেইটো ইনভেষ্টিগেশ্যন নকৰাকৈ মোটিভৰ কথা গম পোৱা নাযাব গতিকে মোটিভটোৰ ওপৰত আমাৰ এইটো ইনভেষ্টিগেশ্যনৰ পাছতে আমাৰ কথাখিনি গম পোৱা যাব থেংক ইউ সোধপোছ চলি আছে কুৱেশ্যনিংটো বেলেগকো থাকিব কিন্তু এৰেষ্ট দুজনকে কৰা হৈছে নাই মই এতিয়া আপোনাক জনালোৱে যে ইনভেষ্টিগেশ্যনৰ পিছত যিখিনি লিংক আছে এই লিংকখিনি যেতিয়া আমি এড কৰিম তেতিয়া গম পোৱা যাব যে মেইন কালপিট কোন হয় গতিকে অনসাসপেক্ট এইটো আমি ইনভেষ্টিগেশ্যন এভিডেন্স পাইছোঁ নাই তেনেকুৱা ধৰণৰ এতিয়ালৈকে কোনো ৰেকৰ্ড এইটোতো এতিয়া ইনভেষ্টিগেশ্যন প্ৰচেছ ক'ব নোৱাৰি এইটো কাম চলি আছে ক্ষিপ্ৰতাৰে চলি আছে থেংক ইউ স্যার যে দুজনক কয়েকটা করলে পিস্তলে মারিছে বুলি ওলাইছে পিস্তলটো পাইছে নি না এটোতো আমি যেদিনা ঘটনা হৈছে এনে অলৰেডি তাত আমি খালি কাৰ্টিজ হেৰি পোৱা গৈছে কেছ পোৱা গৈছে গতিকে ঘটনাটো ডেফিনেটলি পিস্তলেৰে মাৰিছে 7.56 mm কিন্তু আমি এতিয়ালৈকে এইটো উদ্ধাৰ কৰিব পৰা নাই তদন্ত চলি আছে